অহা কালিৰ পৰা অসমত হাজাৰ হাজাৰ বাল্য বিবাহত আবদ্ধ হোৱা ব্যক্তি এৰেষ্ট হ'ব। বাল্য বিবাহ কৰোৱাসকলৰ বিৰুদ্ধে জেহাদ ঘোষণা ৰাজ্য চৰকাৰৰ। অহা ৬-৭ দিনত ৰাজ্যত গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ লোক। নেক্সট ৬-৭ দিন হাজাৰ হাজাৰ যুৱক এৰেষ্ট হ'ব, যোনে বাল্য বিবাহ কৰিছিলে। আগত কৰাবিলাকো এৰেষ্ট হ'ব, এতিয়া কৰাবিলাকো এৰেষ্ট হ'ব। 10 দিন পূৰ্বে ৰাজ্য চৰকাৰৰ সমীক্ষাত প্ৰকাশ পাইছিল এক ভয়ানক তথ্য। ৰাজ্যৰ 31% যুৱতী বিবাহ পাশত বহিছে 20ৰ পৰা 24 বছৰ বয়সত। তাৰ বিপৰীতে 15ৰ পৰা 19 বছৰৰ ভিতৰত 11% কিশোৰী বহিছে বিবাহত। কিশোৰী কালতেই গৰ্ভধাৰণৰ হাৰ হ'ল 16.16%। এই ভয়াবহ তথ্যই উদ্বিগ্ন কৰি তোলা চৰকাৰৰ এইবাৰ এক বৃহৎ পদক্ষেপ। বাল্য বিবাহ আৰু কিশোৰী অৱস্থাত গৰ্ভধাৰণৰ বাবে বাধ্য কৰা সকলক গ্ৰেপ্তাৰ আৰু কাৰাদণ্ড। মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, 14 বছৰৰ তলৰ কিশোৰীক মাতৃত্বৰ বোজা দিয়া পুৰুষৰ ওপৰত চলিব পস্কো আইনৰ অধীনত ধাৰাবাহিক গোচৰ, যাৰ শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড। নেক্সট ৬-৭ দিন হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ যুৱক এৰেষ্ট হ'ব, বা যুৱক হওক মানুহ হওক, যোনে বাল্য বিবাহ কৰিছিলে। আগত কৰাবিলাকো এৰেষ্ট হ'ব, এতিয়া কৰাবিলাকো এৰেষ্ট হ'ব। আৰু 14 বছৰৰ তলৰ ছোৱালীক যি বিয়া কৰাইছিলে বা বাচ্চা হৈছে, তেওঁলোকক পস্কো এক্টত ধৰিব। গতিকে সেইটোৰ কাৰাদণ্ড যাৱজ্জীৱন। ইতিমধ্যে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰায় 4,400 গোচৰ। এই ক্ষেত্ৰত শীৰ্ষত আছে ধুবুৰী জিলা। ধুবুৰীত বাল্য বিবাহৰ 370টা গোচৰ ৰুজু হৈছে। দ্বিতীয় স্থানত থকা হোজাইত এই সংখ্যা 255টা গোচৰ। ইয়াৰ পিছত ক্ৰমে ওদালগুৰিত 235টা, মৰিগাঁৱত 224টা আৰু কোকৰাঝাৰত ৰুজু হৈছে 206টা গোচৰ। কামৰূপ মহানগৰতো ৰুজু হৈছে 192টা গোচৰ। একেদৰে বজালীত 132টা, বাক্সাত 153টা, বৰপেটাত 81টা, নলবাৰীত 171টা, নগাঁৱত 131টা গোচৰ ৰুজু হৈছে বাল্য বিবাহৰ বিৰুদ্ধে। বিশ্বনাথ জিলাত 98টা আৰু বঙাইগাঁৱতো ৰুজু হৈছে 123টা গোচৰ। ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাল্য বিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী অধীক্ষকসকল। কালিৰ পৰা আমাৰ একশ্যন একিউজডৰ যিমান মানুহ আইডেণ্টিফাই কৰিছে তাৰ ওপৰত আমাৰ আৰেষ্ট হৈ যাব। আৰু সেইখিনি আমাৰ পুলিচ ৰেডি হৈছে, থানাৰ পৰা ইনষ্ট্ৰাকশ্যনো দিছে চবক। এইটো এতিয়াই মই এইটো ভিডিঅ' কনফাৰেঞ্চত চবক কৈছোঁ কি কেনেকৈ একশ্যন হ'ব লাগে। তো আমি প্ৰিপেয়াৰ্ড আছে, একশ্যন মোড আছে। বাল্য বিবাহ এইটো এটা সামাজিক ব্যাধি আৰু এইটো বেআইনী কাৰ্য। গতিকে যিবিলাক আমাৰ আইনী বিধান আছে সেইমতে দোষীসকলৰ বিৰুদ্ধে আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াতে আমাৰ জিলাৰ সমূহ থানাতে আছে বেছি জড়িত হৈ গোচৰবিলাক। গতিকে সেইমতে আমি আইনী যি ব্যৱস্থা হয় সেইমতে ব্যৱস্থা ল'ম। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ND24।